হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভালে আছে। মই দীপ্তিয়ে স্বাগতম জনাইছোঁ চাইমন দীপ্তি ভ্লগৰ অন্য এটি ভিডিঅ'লৈ। আজিনো মই ক'ত যাম ওলাইছোঁ, মানে ক'ত যাব ওলাইছোঁ সেয়া সকলোবোৰ আপোনালোকক দেখুৱাই থাকিম। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু লগতে যোনবোৰে মোৰ এই ভিডিঅ'টো নতুনকৈ চাই আছে তেওঁলোকে যাতে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু বেল আইকনটো প্ৰেছ কৰি দিয়ে, কাৰণ মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে ন'টিফিকেশ্যন যোগে পাই যাব। তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া পেহী, মই, মানুহজন, চাইমন এতিয়া অকণমান ফুৰি আহোঁ বুলি ভাবিছোঁ। তো আপোনালোকে দেখাই আছোঁ ক'ত যাব ওলাইছোঁ। আৰু এতিয়া আমাৰ ওলোৱা মেলা হৈ গ'ল আৰু এতিয়া আমি মানে চিৰিদি যোৱা নাই আৰু লিফ্টেদিয়ে গ'লোঁ। এতিয়া লিফ্টেদি তলৰ মানে গ্ৰাউণ্ড ফ্ল'ৰত গৈ আছোঁ। তো আপোনালোকেও মোৰ লগত আহি থাকক আৰু ভিডিঅ'টো উপভোগ কৰি গৈ থাকক। গৈ আছোঁ। আৰু আজি ইমান বেয়াকৈ ৰ'দটো দিছে, দেখিছেনে? ভালকৈ চকুকেইটাই মেলিব পৰা নাই। আৰু এতিয়া আমি এটা খুব সুন্দৰ পৰিৱেশৰ মাজেৰে যাত্ৰা কৰি আছোঁ। এয়া দেখিছেনে? ৰাস্তাৰ মাজত ইমান ধুনীয়াকৈ বগা গোলপীয়া ফুলবোৰ ফুলি আছে। ফুলটোৰ নামটো কি মই ক'ব নোৱাৰিম। যদি আপোনালোকে কোনোবাই জানে মোক কমেণ্ট বক্সত জনাব। আৰু এই জেগাডোখৰ চাগে পল্টন বজাৰৰ পৰা আগত আছিলে চাগে। যদি সেইটোও জানে আপোনালোকে কমেণ্ট বক্সত মোক জনাই দিব। আৰু এনেদৰেই আহি এয়া আমি পল্টন বজাৰ পাই গ'লোঁ। এয়া দেখিছেনে? পল্টন বজাৰৰ ইমান ধুনীয়া এটা নাজাৰা দেখাই আছোঁ আপোনালোকক। আৰু ইয়াতে আছে এনেকৈ ধৰণৰ সৰু সৰু ফুটপাথৰ দোকানবিলাক। আৰু মই ভাবোঁ কিছুমান আমি সৰু সুৰা বস্তু ডাঙৰ দোকানত কিনি এনেকুৱা সৰু সৰু দোকানবোৰতে কিনিব পাৰি। আৰু বস্তুও ভাল পোৱা যায় আৰু দামটোও বহুত কমতেই পোৱা যায়। আপোনালোকে কোনে কোনে এনেকৈ সৰু সৰু দোকানবোৰত বস্তু কিনি ভাল পায় কমেণ্ট বক্সত জনাবচোন। আৰু ইয়াত দেখিছে ইমান ধুনীয়া টি চাৰ্টবিলাক, ভালেই লাগিছে। তো মইতো চালোৱেই বজাৰটো, আপোনালোককো অকণমান মোৰ ভিডিঅ'ৰ জৰিয়তে দেখাই আছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। চোৱা, এইপিনে চোৱা, এইপিনে চোৱা, এইপিনে চোৱা, চোৱাচোন চোৱা, চাইমন চোৱা। আৰু আজি আমাক দেখিছেনে? এনেকৈ আমি ওলাত আহি আছোঁ, কাৰণ আমি আজি ড্ৰাইভাৰ নাপালোঁ, সেইটো কাৰণে এনেদৰে ওলাতে আহিব লগা হ'ল। আৰু এতিয়া আমি চিটি চেণ্টাৰ মল আহিও পালোঁ। আৰু এইটো হৈছে চিটি চেণ্টাৰ মলৰ এণ্ট্ৰেঞ্চটো হয়। তো ব'লক এতিয়া ভিতৰ ভাগ দেখাই আছোঁ। এতিয়া আমি চিটি চেণ্টাৰ মলৰ ভিতৰত সোমাই আহিলোঁ। আৰু এয়া দেখিছেনে? চাইমনৰ কিমান উৎপাত, এইফালে দৌৰিছে সেইফালে দৌৰিছে, ল'ৰাটো কি ক'ম আৰু সঁচাকৈ মলখন খুবেই ডাঙৰ হয়। আৰু ইয়াত বহুতকেইটা ব্ৰেণ্ডৰে কাপোৰে হওক বা জোতা, বেগ চবেই পাব। তো আপোনালোকেও এবাৰ এই মলটো চাই যাব। আৰু এয়া দেখিছে চাইমনে মলত আহি তাৰ নিচিনা এটা লগৰো পাই গ'ল। দেখিবলৈ একদম চাইমনৰ নিচিনাই আছিলে। হাইটটো জাষ্ট চাইমনৰ অকণমান বেছি হ'ব। আৰু এয়া দেখিছে চাইমনে আৰু দৌৰ দিলে। আৰু এতিয়া মই আপোনালোকক মলৰ ভিতৰৰ পৰিৱেশটো অকণমান দেখুৱাই আছোঁ। এয়া চাওকচোন কিমান ধুনীয়া পৰিৱেশটো। মোৰ যে সঁচাকৈ বহুতেই ভাল লাগিছে ইয়াতে আহি। আৰু এয়া দেখিছে চাইমনৰ উৎপাতত বাপেকে তাক কোলাত ল'ব লগা হ'ল। আৰু ইয়াতে এনেকৈ আইচক্ৰীমৰ ষ্ট'ৰ এটা আছে তলত। আৰু এইফালে ঋতু কুমাৰৰ ব্ৰেণ্ডৰ কাপোৰবোৰ পাব। আৰু এনেকৈ আৰু আগলৈকে গ'লেও বহুতকেইটা ব্ৰেণ্ডৰ এনেকৈ কাপোৰ দেখা পাব। আৰু ইয়াতে আছে বেগৰ ধুনীয়া কালেকশ্যন। তো আপোনালোকেও যদি অহা নাই ইয়াতে এবাৰ আহক আৰু মলখন এবাৰ চাই যাওক। খুব ধুনীয়া, মই এবাৰ প্ৰথম আহিছোঁ, সঁচাকৈ আহি মোৰ বহুতেই ভাল লাগিছে। আৰু এতিয়া আহিছোঁ আমি ফাৰ্ষ্ট ফ্ল'ৰত। চাইমনৰ কেইটামান কাপোৰ ল'ব লগা আছিলে, সেইটো কাৰণে পাপাক আৰু চাইমনে চাই আছে কি ল'ব কি নলয়। তো আপোনালোকেও চাই থাকক কি লওঁ। চাইমনে ইমান উৎপাত কৰিলে, পাপাকে তাৰ কাপোৰবোৰ চইচ কৰিব নাপালে। শেষতকৈ মানুহজনে মোকেই ক'লে, তুমিয়ে চাইমনৰ কাপোৰ কিনিছোঁ আৰু ময়েই তাক ৰাখি থৈ দিম। তো ফাইনেলি আমাৰ বজাৰ হৈ গ'ল। চাইমনৰ বজাৰ দেই ৰাইজসকল, মোৰ নহয়। তাৰ এতিয়া কেইটামান ড্ৰেছ ল'লোঁ, কেইটামান টি চাৰ্ট ল'লোঁ, এনেকৈ কিবা কিবি বজাৰ কৰিলোঁ। আৰু এতিয়া ইমান ভোক লাগিছে, কি কৰিব, উপায়তো নাই। অৰ্ডাৰ দিলেতো বহুত টাইম লাগি যাব। তো সেইটো কাৰণে পেহী আৰু মই এনেকৈ আইচক্ৰীম খাই ল'লোঁ। আৰু মানুহজনে কৈছে মই বাহিৰতে কিবা এটা সৰু ষ্ট'ৰবিলাকত খাই ল'ম। তো ব'লক আৰু কি খাওঁ দেখাই আছোঁ। এতিয়া ঘৰ গৈ আছোঁ আৰু চাইমন আৰু পাপা আমাতকৈ আগে গৈ আছোঁ। ইয়াতে ওলা বুক কৰিব যে, সেইটো কাৰণে। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এতিয়া আমি মলৰ পৰা বাহিৰত ওলাই আহিলোঁ।
আৰু এতিয়া আমি খাম মছলা কৰ্ণ। এয়া দেখিছেনে এইকেইটা ইমান ধুনীয়াকৈ মছলা কৰ্ণ বনাই আছে আৰু হাজবেণ্ডে ৰখি আছে ওলাৰ গাড়ীখননো কেতিয়া আহিব। আৰু আমাৰ পিছফালে আছে এয়া দেখিছেনে KFC ৰেষ্টুৰেণ্টখন। যাব খুবেই মন আছিলে কিন্তু সময়ৰ অভাৱ, চাইমনকো খুৱাব লাগে, সেইটো কাৰণে যাব নোৱাৰিলোঁ। তো আজিৰ কাৰণে আমি আইচক্ৰীম, ফুচকা আৰু কৰ্ণ খাই গুচি আহিলোঁ। আৰু এনেকৈ চাইমনক কোলাত লৈ অকণমান তাকো দেখাই আছোঁ। এয়া দেখিছেনে সি ইমান ধুনীয়াকৈ আছে, চবখিনি চাই আছে। তো আপোনালোকেও চাই থাকক। ইমান ধুনীয়াকৈ ঘূৰি ফুৰি আহিলোঁ, মনটো ভালেই লাগি আছিলে। কিন্তু কি হ'ব, এয়া দেখিছেনে মাজ ৰাস্তাতে এনেকৈ জামত ফচি গ'লোঁ। মানে মোৰ এই যান জঁটটোৱে মানে সঁচাকৈ খুবেই বেয়া লাগে। ঘৰ আহি পালোঁ আৰু এতিয়া বহুত ভাগৰ লাগিছে আৰু ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। তো আপোনাক সকলোকে গুড নাইট জনালোঁ। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব যিবিলাকে নতুন আহিছে। তো ভিডিঅ'টো সকলোৱে শেষলৈকে চোৱাৰ বাবে মই পুনৰবাৰ আপোনালোকক সকলোকে ধন্যবাদ জনালোঁ। গুড নাইট।